তোমাৰ দেউতাই কি কৰে? বহুতৰে প্ৰথম চিনাকিত মোক মোৰ নাম সোধাৰ পিছত কৰা প্ৰথমটো প্ৰশ্ন, তোমাৰ দেউতাই কি কৰে? দিম উত্তৰ সকলোকে মই, মোৰ দেউতাই কি কৰে? কিন্তু প্ৰথম শুনিলোঁ, দেউতা আমাৰ বাবে কি? দেউতা হৈছে আমাৰ শক্তি, দেউতা হৈছে আমাৰ সকলোৰে সাহস, যাৰ কেতিয়াও নেলাগে ভাগৰ, যিজনে কৰিব পাৰে মুহূৰ্ততে সকলো বিপদৰ শেষ, সেয়াই আমাৰ দেউতা। যিজনে আমাৰ কাৰণে 3 দিন ধৰি গাড়ীৰ চিটত শুই এদিন ঘৰৰ বিচনাত শুবলৈ পায়, তেওঁৱেই আমাৰ দেউতা। পুৱাৰ পৰা গধূলিলৈকে যাৰ জীৱনত আছিল কেৱল কষ্টৰে ভৰা এক দীঘলীয়া পথ, তেওঁৰ জীৱনৰ মাথো এটাই উদ্দেশ্য আছিল, যাতে কষ্টৰে ভৰা নহওক আমাৰ জীৱন পথ। সেয়াই আছিল আমাৰ দেউতা। আনৰ ঘৰত দেউতাকে দমেৰে পঢ়ায়, কিন্তু আমাৰ দেউতাই মোৰ ভাগৰ লাগিছে বুলি ক'লে মায়ে পঢ়োৱা ঠাইৰ পৰা আঁতৰাই নি মোক লগত শুৱায়, সেয়াই আমাৰ দেউতা। লোকে কয় তোমাৰ দেউতাৰ চকুকেইটা দেখিলেই ভয় লাগে, কিন্তু সেই চকুকেইটাকে চাই আমি দিব বিচাৰোঁ তেওঁ জীৱনৰ সকলো সুখ, কাৰণ তাতেই লুকাই আছে তেওঁ জীৱনত পাই অহা প্ৰতিটো দুখ। কি সুধিছিল? মোৰ দেউতাই কি কৰে? ৰ'ব ক'ম, এতিয়াও বহুত বাকী, শুনি লওকচোন প্ৰথম, আৰু কি ক'ত আছে বাকী। আমাৰ দেউতাই কি কৰে? আমাৰ দেউতাই আমাক বহুত বহুত মৰম কৰে। কৰে নহয়, কৰিছিল। এটা ক্ষুদ্ৰ চৰকাৰী চাকৰিয়ে আমাক পোহপাল দি আমাৰ সকলোৰে অভাৱ পূৰাইছিল, সেয়াই আছিল আমাৰ দেউতা। সদায় চাইকেলখন চলাই আগত এটা মোনা লৈ আহে, আৰু তাত কি থাকে জানে? আমাৰ সকলোৰে প্ৰিয় বস্তুৰ সমাহাৰ, সেয়াই আছিল আমাৰ দেউতা। কিন্তু দেউতা এতিয়া আমাৰ মাজত নাই। কালৰ ধুমুহাজাকে জানো কিনি লৈ গ'ল দেউতাক উৰুৱাই? কেইবাটাও উৰুকা ভোজ এতিয়া দেউতা নথকাকেই দিলোঁ পাৰ কৰাই, কিন্তু এতিয়াও বুকুত এটাই আশা, আগৰ দৰে এদিন হ'ব দেউতাৰ সতে আমাৰ উৰুকা নিশা। উত্তৰটো দিয়াই নহ'ল। কি সুধিছিল মোক? মোৰ দেউতাই কি কৰে? মোৰ দেউতাই য'তেই আছে তাৰ পৰা এখন সঁচা অন্তৰেৰে আমাক মৰম কৰে। তাতোতকৈ আৰু বেলেগ কিবা কৰিব লাগিব জানো আমাৰ দেউতাই আমাৰ কাৰণে?